ভাবকচোন মাত্ৰ দ্বিতীয়খন টেষ্ট মেটচ খেলিবলৈ নামিছে এজন যুৱ স্পিনাৰ আৰু সেই মেটচখনতে লৈছে মুঠ 10টা উইকেট। শ্ৰীলংকা বেটছমেনসকলক নিজৰ ঘূৰ্ণী বলত সম্পূৰ্ণৰূপে বিপদত পেলাই ভাৰতক দিলে এক ঐতিহাসিক জয়। এই যুৱ বলাৰজন আন কোনো নহয়, মানৱ সুথাৰ। কিন্তু প্ৰশ্নটো হ'ল, ইমান কম টেষ্ট অভিজ্ঞতাৰে সুথাৰে কেনেকৈ কৰিলে এই অসাধাৰণ কাম? শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত ভাৰতৰ লক্ষ্য আছিল মেচখনত আধিপত্য বিস্তাৰ কৰা আৰু এই মেচখনতে ভাৰতীয় দলৰ যুৱ স্পিনাৰ মানৱ সুথাৰে নিজৰ বলিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। মাত্ৰ দ্বিতীয়খন টেষ্ট খেলি থকা সুথাৰৰ ওপৰত আছিল ডাঙৰ দায়িত্ব, কিন্তু চাপৰ মাজতো তেওঁ দেখুৱালে অসাধাৰণ আত্মবিশ্বাস। বলত আছিল নিখুঁত নিয়ন্ত্ৰণ, ঘূৰ্ণী আৰু বেটছমেনক ভুল কৰিবলৈ বাধ্য কৰোৱা কৌশল। প্ৰথম ইনিংছতে মানৱ সুথাৰে শ্ৰীলংকাৰ বেটিং লাইনআপৰ বিৰুদ্ধে নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। এটাৰ পিছত এটাকৈ উইকেট দখল কৰি তেওঁ শ্ৰীলংকাৰ বেটছমেনসকলক সমস্যাত পেলাই দিয়ে। প্ৰতিটো স্পেলৰ লগে লগে স্পষ্ট হৈ পৰিছিল যে এই মেটচখনত সুথাৰা ভাৰতৰ বাবে কিমান গুৰুত্বপূৰ্ণ হৈ পৰিছিল। প্ৰথম ইনিংছৰ পিছতেই তেওঁ বলিঙে সকলোৰে মাজত চৰ্চা আৰম্ভ কৰে, কিন্তু আচল চমক এতিয়াও বাকী আছিল। মেটচখনৰ দ্বিতীয় ইনিংছত মানৱ সুথাৰে যেন সম্পূৰ্ণ ৰূপ সলাই পেলালে। শ্ৰীলংকাৰ বেটছমেনসকলৰ ওপৰত আৰম্ভ হ'ল তেওঁৰ ঘূৰ্ণী বলৰ আক্ৰমণ, এটাৰ পিছত এটাকৈ উইকেট, আৰু শেষত সুথাৰে দ্বিতীয় ইনিংছত দখল কৰিলে 6টা উইকেট। তেওঁ এই বিধ্বংসী বলিঙৰ ফলত শ্ৰীলংকাৰ বেটিং লাইনআপ ভাঙি পৰে। ভাৰতৰ জয় পথো তাতেই প্ৰায় নিশ্চিত হৈ পৰে, আৰু যেতিয়া অন্তিম উইকেটটো ভাৰতৰ হাতলৈ আহিল তেতিয়া ইতিহাস সৃষ্টি কৰিলে মানৱ সুথাৰাই। গোটেই মেচখনত মানৱ সুথাৰাই দখল কৰিলে মুঠ 10টা উইকেট। মাত্ৰ দ্বিতীয়খন টেষ্ট মেটচ খেলি থকা এজন যুৱ স্পিনাৰৰ বাবে এই প্ৰদৰ্শন নিঃসন্দেহে অত্যন্ত বিশেষকৈ দ্বিতীয় ইনিংছত 6টা উইকেট লৈ তেওঁ ভাৰতৰ জয়ত পালন কৰিলে এক গুৰুত্বপূৰ্ণ ভূমিকা। এই প্ৰদৰ্শনে মানৱ সুথাৰৰ নাম ভাৰতীয় ক্ৰিকেটৰ নতুন প্ৰতিভাসমূহৰ মাজত আৰু অধিক উজ্জ্বল কৰি তুলিলে। মানৱ সুথাৰৰ এই প্ৰদৰ্শনে এটা কথাই আকৌ প্ৰমাণ কৰিলে, ভাৰতীয় ক্ৰিকেটত প্ৰতিভাৰ অভাৱ নাই। সঠিক সুযোগ পালে যুৱ খেলুৱৈও যে বিশ্ব মঞ্চত নিজৰ পৰিচয় সৃষ্টি কৰিব পাৰে, সুথাৰৰ এই প্ৰদৰ্শনত তাই এক উদাহৰণ।